দাদা, তই উঠিলি? অ' ভণ্টি, এয়া উঠিলোঁ। ভণ্টি, যাওঁতো মোৰ কাৰণে চাহ অকণ বনাই। দাদা, দাদা, চাহ ল, মই স্কুললৈ লওঁগে। ঠিক আছে, যা। দাদা, দাদা, ভাত বাঢ়ি থোৱা আছে, খাই ল'বি দেই। ঠিক আছে, যা। তই ভালকৈ যাবি। খুৰা, অ' খুৰা। বিটু তই আহিলি? অ' খুৰা, এয়া আহিলোঁ। বিটু তই এতিয়া যা, কামত লাগগে, মই খুৰীক চাহ একাপ বনাবলৈ কওঁগে। বিটু তই ক'ত আছ? অ' খুৰী। চাহ খাই ল'বি আ। অ' গৈছোঁ। অ' খুৰী দিয়ক। বিটু তোক মই সোধা হোৱাই নাই। তোৰ ভনীয়ে এইবাৰ কিহত পালেগে? অ' খুৰী, তাই এবাৰ 7ত আছে। হয় নেকি? ঠিকে আছে, ভনীয়েক ভালকে পঢ়াবি, কিবা অসুবিধা হ'লে আমাক কবি। খুৰী, কিবা যদি অসুবিধা হয় আপোনাক কম দিয়ক। বিটু তই এতিয়া কাম লগাগে, মই তোৰ কাৰণে ভাত বনাম। ভণ্টি, অ' ভণ্টি। দাদা, তই আহিলি? অ' এয়া। তই হাত ভৰিকেইটা ধুই একে যা, মই তোৰ কাৰণে কিবা এটা যোগাৰ কৰোঁ। ঠিক আছে, যা। ভণ্টি, অ' ভণ্টি। উঠ আকৌ, ৰাতিপুৱালে নহয়। তোৰ স্কুল যাব দেৰিয়ে হ'বচোন। উঠ। দাদা আহিলে? এয়া আহিলোঁ। তই বোলে স্কুল যাৱ? অঁ মই স্কুল যাওঁ, আপুনি যাওক নহ'বা, মোৰ স্কুল যাবলৈ দেৰি হ'ব। ঠিক আছে, যা। খুৰী, অ' খুৰী। বিটু তই আহিলি? অ' খুৰী, মই আহিলোঁ। পিছে খুৰা ক'ত? খুৰা মেললৈ গৈছে, আহিবলৈ হৈছে আৰু। ঠিক আছে খুৰী, আপুনি যাওক, মই কাম এটা লওঁগৈ। হ'ব যা। ৰিনু আপুনি আহিলে? ৰ'ব মই বিটুক মাতি দিম। বিটু, বিটু। অ' খুৰী। আহচোন, খুৰা আহিলে মেলৰ পৰা চাউলৰ বস্তাটো ধৰি দিবি। অ' গৈছোঁ, ৰ'ব। ৰিয়া আহিলা? আহিলোঁ।
অ' ৰিয়া আহিলা? আহিলো আহা। ৰিয়া এইজনী ক'ৰ ছোৱালী অ? তাকে পিছে ইয়াত দেখা নাই যে। তাই মোৰ লগৰ হয়। তাই ইয়াত মোমায়েকৰ ঘৰ আছে। মোমায়েকৰ ঘৰত থাকিয়ে পঢ়া শুনা কৰিব। ভালেই হ'ব। আমি কাইলৈৰ পৰা একেলগে যাব পাৰিম। পিছে চিনাকি কৰি দে আকৌ। অ' পাহিয়া ৰিয়ান, আমাৰ গাঁৱৰে ল'ৰা। হাই। হেল্ল'। পাহি, তোমাক কথা এটা কম বুলি কোৱাই হোৱা নাই। আজি এমাহেই হ'ব হ'ল। ৰিয়ান, কি কথা কোৱা আকৌ, তুমি ক'লেহে গম পাম। কথাটো কওঁনে নকওঁ? তুমি ক'লে বেয়া পাবা নেকি? কথাটো কোৱা আকৌ, ক'লেহে গম পাম। পাহি, নাজানো মই তোমাক প্ৰথম দেখাৰে পৰা কিবা ভাল পাই পেলাইছোঁ। তুমি বা কি কোৱা? পিছে মোক অলপ টাইম লাগিব, তাৰ পাছতহে মই তোমাক ক'ব পাৰিম। হ'ব, তুমি যি ভাল দেখা তাকে কৰা। পিছে মই এই কথাটোৰ কাৰণে অপেক্ষা কৰিম। শুনচোন ৰিয়া, তোৰ লগত কথা এটা আছিল। কি কথা কোৱাচোন? কালি ৰিয়ানে মোক কথা এটা কৈছিল। পাহি, নাজানো মই তোমাক প্ৰথম দেখাৰে পৰা কিবা ভাল পাই পেলাইছোঁ। তুমি বা কি কোৱা? পিছে তই কি ভাব? নাজানো, ময়ো তাক ভাল পাই পেলাইছোঁ। তয়ো যদি তাক ভাল পাই পেলাইছ, তোৰ মনৰ কথাখিনি কৈ দে আকৌ। ঠিক আছে, ময়ো তাক মোৰ মনৰ কথাখিনি কৈ দিম। ৰিয়ান, পাহিয়ে তোক বোলে কিবা কথা এটা কয়। তহঁতি পাতচোন, মই অকণমান আগৰ পৰা আহোঁগৈ। ঠিক আছে যা। পাহি, কি কথা কোৱাচোন? কিয় নাজানো, মই তোমাক ভাল পাই পেলাইছোঁ। কি? সঁচাই কৈছা? অঁ, সঁচাই কৈছোঁ, মই তোমাক ভাল পাই পেলাইছোঁ। দাদা, অ' দাদা, তোৰ কাৰণে ভাত বাঢ়ি থোৱা আছে। তই খাই ল'বি, মই স্কুল যাওঁ। ঠিক আছে ভণ্টি, তই যাবি কিন্তু ভালকৈ যাবি। আজিকালি মানুহবোৰ ইমান ভাল নহয় অ'। দাদা, মই এতিয়া সৰু হৈ থকা নাই, ডাঙৰ হ'লোঁ। মই মানুহক ভালকৈ চিনি পাওঁ। হ'ব দে, মই এতিয়া যাওঁ। ঠিক আছে যা। এই ভণ্টি, আজি অকলে যে, লগৰকেইজনী নাই নেকি? নাহে, আপোনালোকক কিয় লাগে? নহয় মানে, তোমাৰ লগত আমিও যাম বুলি ভাবিছিলোঁ। আপোনালোক অভদ্ৰ নেকি? ঐ, তাই আহিলে। ছোৱালী, কালি তই চৰটো মাৰি ভাল কাম নকৰিলি। আকৌ চৰ খাব মন গৈছে নেকি? কেলা, কালি চৰ মাৰিব পাৰিলে বুলি আজিও পাৰিবি নেকি? যদি চৰ খাব মন নাই, আঁতহি দে। কিহৰ অভদ্ৰামি, এৰি দিয়া। তোমালোকৰ কাৰণে ছোৱালী এজনী যে স্কুল কলেজলৈ যাব নোৱাৰা হ'ল। তই কোন বে? থেংক ইউ দেই, মোক এইকণ সহায় কৰাৰ বাবে। একো নাই দিয়া। পিছে তোমাক ইয়াত প্ৰথম দেখিছোঁ যে? মই ইয়াত নতুন আহিছোঁ। পিছে তোমাৰ নামটোনো কি? মোৰ নাম মুনিন্দ, পিছে তোমাৰ নাম? ৰিয়া। অঁ, বেছি দেৰি নকওঁ, ব'লা গৈ থাকোঁ। অঁ, বিকু, তই আহিলি? অঁ খুৰা, আহিলোঁ। যা, এতিয়া তই কামত লাগ, মই অকণমান ওলাই যাম। ঠিক আছে খুৰা। বিটু, অ' বিটু, অঁ খুৰী, মই ইয়াতে আছোঁ। চাহ আনিলোঁ, চাহ খাই যাহি আহ।
মই চাহ লৈ আহিছোঁ। বিটু চাহ খা। বিটু তই খুৰাক দেখিছিলি নেকি? অঁ খুৰা নাই গৈছিল। এই মানুহজনৰ পৰা শান্তি নাই আৰু। খুৰী কিবা হ'ল নেকি? বেলেগ একো নাই, বজাৰ কেইটামান কৰিব লাগিছিলে। খুৰী দিয়ক মই দি দিম দিয়ক। তোৰ কাম নাই জানো? মোৰ কাম কৰি হৈছে আৰু মোনাখন আনি দিয়ক। ঠিক আছে তই ৰ, মই মোনাখন ভিতৰৰ পৰা আনি দিওঁ। বিটু তই ল, এয়া বজাৰ কৰি আনগৈ। তহঁতবোৰ কিয় আহিছ? আঁতহি দে, মই মানুহ চিঞৰিম নে কি? চিঞৰ, কাক চিঞৰিবি? সেইদিনা যেনিবা সি বচালে, আজি মোৰ পৰা কোনে বচাব? ধৰ তাই। ভণ্টি অ' ভণ্টি তোৰ এয়া কি হ'ল? ভণ্টি অ' ভণ্টি ভণ্টি অ' ভণ্টি ভণ্টি খুৰা অ' খুৰা। বিটু কি হ'ল পিছে? বজাৰ ক'ত? খুৰা অ' খুৰা মোৰ এখন সহায় কৰক। বিটু কি হ'ল? তই মোক কবিনে? উঠচোন। খুৰা অ' খুৰা মোৰ আজি ভণ্টিৰ এক্সিডেণ্ট হ'ল। কি? তাই এতিয়া ক'ত? খুৰা মই তাইক মেডিকেলত এডমিট কৰি আহিছোঁ। খুৰা তাই এতিয়া টকা বহুত বেছি প্ৰয়োজন, মই ইমানবোৰ টকা ক'ত পাওঁ? প্লিজ খুৰা এখন সহায় কৰক। ৰচোন ৰ বিটু, তই চিন্তা নকৰিবি, মই খুৰীক সুধি চাওঁ। বিটু মই তোক সহায় কৰিব নোৱাৰিম অ', তই পাৰ যদি বেলেগতে সহায় বিচাৰগৈ।
ৰিয়ান, অ' ৰিয়ান, কি হৈছে তোৰ? নামাত যে তই? ৰিয়ান, অ' ৰিয়ান, নামাত যে তই? উঠ আকৌ। কি হ'ল? তোৰে ফোনটো ৰিচিভ কৰা নাই যে? পাহিলেকে কৰি চাওঁ। হেল্ল' পাহি, ৰিয়ানৰ বৰ্তমান এক্সিডেণ্ট হৈছে। ৰিয়ান, অ' ৰিয়ান, উঠ আকৌ। গিতি, অ' গিতি গৈ, উঠ আকৌ। খুৰা, অ' খুৰা, ক'ত আছে আপোনালোক? এইফালে আহকচোন। কি হ'ল পৱন, তই যে ইমান ফোপাই আহিছ? ৰিয়ানৰ বৰ্তমান এক্সিডেণ্ট হৈছে। কি? সি এতিয়া ক'ত? সি এতিয়া মেডিকেলত আছে। খুৰা, অ' খুৰা, অ' খুৰা, খুৰা। অ' বিটু, তইহে বহচোন। খুৰা, আপুনি কিবা হৈছে নেকি? কি কবি বিটু, কালি আমাৰ ৰিয়ানৰ এক্সিডেণ্ট এটা হ'ল। কি? ৰিয়ানৰ এক্সিডেণ্ট হ'ল? সি এতিয়া ক'ত আছে? সি এতিয়া মেডিকেলত আছে, কিন্তু কিন্তু লৈ গ'ল যে খুৰা? তাক অপাৰেশ্যন কৰিব লাগিব, কিন্তু তাক বহুত পইচাৰ প্ৰয়োজন হৈছে। মোৰ হাতত পইচা অলপ কম আছিল। খুৰা, এনেই কিমানমান কমিছে বাৰু? হ'ব 5-10 হাজাৰমান কম। খুৰা, পইচা মই দিম, আপুনি চিন্তা নকৰিব। অ' বিটু, আহিলি? খুৰা আহিলোঁ। পিছে ৰিয়ানে ভাল পাইছে নাই? অলপ ভাল পাইছে আৰু। বিটু, তই আমাক ক্ষমা কৰি দিবি। কিন্তু কিয় খুৰী? বিটু, তোৰ ভনীয়ে যেতিয়া এক্সিডেণ্ট হৈছিলে তই টকা বিচাৰিছিলি, খুৰাই মোক কৈছিলে, কিন্তু মই দিবলৈ মানা কৰিলোঁ। মোক ক্ষমা কৰি দিবি। খুৰী, আপোনাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। যেতিয়াৰ পৰা বুজিব পৰা হ'লোঁ, তেতিয়াৰ পৰা আপোনালোকক মই মাজত হৈছিলোঁ। কিন্তু আপোনালোকে যে মোক এনেকুৱা কৰিব কেতিয়াও মই ভবাই নাছিলোঁ। হয়, আজি মোৰ টকা পইচা নাইকিয়া। আজি মোৰ টকা পইচা নাই যহতে আজি মোৰ ভণ্টিক হেৰুৱাই দিলোঁ। বিটু, তই মোক বেয়া নাপাবি, মই সঁচাকৈ স্বাৰ্থপৰ। খুৰী, এতিয়া আপুনি নিজকে স্বাৰ্থপৰ বুলি কৈ লাভ নাই। যি হ'ব লাগে চব হৈ গ'ল। এতিয়া আপোনালোকে থাকক, মই যাওঁ। বিটু, অ' বিটু, ৰচোন ৰ, তই ৰ।